हेलो फ्रेंड्स, वेलकम टू माय ब्लॉग चैनल। आमी गई आसो बासुदेव थानলৈ और बर्तमान आमी आसो बगीबिल दलंगत अलप जिराई हटाई आको आमार यात्रा आरम्भ करिम। गतिके भिडिओটো शेषলৈকে চাই থাকিব। बगीबिल दलंग पार हो गया पावे पुरी हरि करूँ कातुरी। मूल नामघर भागत आमी शৰাই दिलु, शৰাই दिয়াৰ ব্যৱস্থা আছে তাত। আৰু এতিয়া আমি বন্তি জ্বলাবলৈ গৈ আছো। তেওঁলোকে বন্তি জ্বলাবৰ বাবে ব্যৱস্থা কৰি দিছে এক্সট্ৰাকে। এয়া ভগৱানৰ ওচৰত বন্তি জ্বলাই প্ৰাৰ্থনা কৰি আমি বাসুদেৱৰ ওচৰত সেৱা কৰিবৰ বাবে লাইন পাতিব লগা হৈছে। এয়া দেখিছে কিমান মানুহ লাইন পাতিব লগা হয়। বহুতেই মানুহ হয়, গতিকে ভিডিঅ'টো তেনেকৈ কৰাটো সম্ভৱেই নহয়। তথাপিও অলপ দেখুৱাই দিছোঁ। এয়া দেখিছে লাইন পাতি থকা। এনেকৈ লাইন পাতি ভিতৰলৈ যাব লাগিব। তাত মূৰ্তিভাগ আছে, তাত সেইফালেদি বাহিৰলৈ যোৱাৰ ব্যৱস্থা আছে। বতৰটো বেয়া, বৰষুণ টিপকে পেলাই আছে আৰু ইমান মানুহ। তথাপিও বন্তি দিলোঁ, শৰাই দিলোঁ আৰু বাসুদেৱৰ ওচৰত সেৱা কৰিলোঁ। আৰু এতিয়া আমাৰ খোৱাৰ ব্যৱস্থা কৰিছে, সা সঁজুলিও লৈ অনা হৈছে। ৰ'ব মই দেখুৱাই আছোঁ ক'ত আমাৰ খোৱাৰ ব্যৱস্থা কৰিছে, এবাৰ দেখুৱাওঁ। অথিৰ ধন জন জীবন যৌবন অথিৰ এহু সংসাৰ পুত্ৰ পৰিবাৰ সবহিয় সাৰ কৰবু কাহেৰি সাৰ।
ভাওনা চালোঁ, এতিয়া বৰষুণ দিছে, ঘৰলৈ যাওঁ।